হেল্ল' বন্ধুসকল, আপুনি কি জানে আপোনাৰ ফোন যদি ট্ৰেইনত ভ্ৰমণ কৰাৰ সময়ত খিৰিকীৰে পৰি যায় তেন্তে আপুনি সেই ফোনটো কেনেকৈ ঘূৰাই পাব? এই ইমেজত দেখুওৱা গোটেই বল এক ৰঙৰেই, কিন্তু এই লাইনৰ কাৰণে আপুনি ভিন্ন ভিন্ন ৰঙত দেখা পাই আছে। কিয় এজন ব্যক্তি মাত্ৰ এটা পিজ্জাৰ কাৰণে বিশাল এটি ৱেবছাইট হেক কৰি পেলাইছিল? কিয় বা নিউজিলেণ্ডৰ এক ব্যক্তি 980 কোটি টকা ডাষ্টবিনত পেলাই দিছিল? আপুনি যদি 24 কেৰেট খুন খাই পেলায় তেন্তে আপোনাৰ কি হ'ব? কিয় এটিএম ৰুমত এচি ৰখা হয়? ব্ৰেইন চাৰ্জাৰী চলাৰ সময়ত কোনো ৰোগী কেনেকৈ জাগি উঠি ডক্টৰসকলৰ লগত কথা পাতি থাকোঁতে অপাৰেশ্যন শেষ হয়? আৰু এনেকুৱাই মোৰ বেয়া কৰি দিয়াৰ নিচিনা আজব ফেক্ট জানিবলৈ আজিৰ ভিডিঅ'টো সম্পূৰ্ণ গুৰুত্ব সহকাৰে চাওক, কাৰণ আজিৰ এপিছডত আমি দেখাবলৈ লৈছোঁ এনেকুৱাই কিছু অদ্ভুত ফেক্ট যা জানিলে আপুনি নিজকে এবাৰ নতুনকৈ আৱিষ্কাৰ কৰিব। তো স্বাগতম আপোনাক মাইণ্ডিস্কে আছামিছৰ আন এটি নতুন এপিছডলৈ। এই ছোৱালীটো আমেৰিকাৰ চিকাগোৰ এজন নাগৰিক। কিছু বছৰ আগতে এই ছোৱালীৰ ব্ৰেইন চাৰ্জাৰী কৰাৰ প্ৰয়োজন হয়, কিন্তু আপোনালোকে জানিলে আচৰিত হ'ব, এই ছোৱালীটোক অজ্ঞান কৰি চাৰ্জাৰী কৰা অৱস্থাত ছোৱালীটো হঠাৎ কৰিয়ে জাগি উঠে আৰু ডক্টৰসকলৰ লগত কথা পাতিবলৈ আৰম্ভ কৰে। ছোৱালীটো ডক্টৰসকলক সুধিছিল যে এতিয়া বলক মোৰ চাৰ্জাৰী কেনে চলি আছে। মাথো এইটোৱেই নহয়, তেওঁ চাৰ্জাৰী শেষ নোহোৱা পৰ্যন্ত ডক্টৰসকলৰ লগত কথা পাতিয়েই আছিল, যিটো সঁচাকৈ বিশ্বাস কৰা অৱস্থাত নাছিল। 24 কেৰেট গল্ডক পিয়ৰ গল্ড বুলি কোৱা হৈ থাকে। আপোনালোকে জানিলে আচৰিত হ'ব, কোনো ব্যক্তি যদি খাদ্যৰ লগত 24 কেৰেট গল্ড খাই পেলাই তেতিয়া তাৰ একোৱেই নহয়। এইটো আমাৰ পাকস্থলীত যায় অন্যান্য খাদ্যৰ নিচিনাই হজম হৈ বাহিৰত ওলাই আহে। গল্ডত থকা কোনো কেমিকেল মানৱ দেহৰ কাৰণে ক্ষতিকাৰক নহয়। এইটো শুনিলে আচৰিত লাগিলেও এইটোৱেই সঁচা। আমাৰ পৃথিৱীত বিভিন্ন দেশত বিয়াৰ বিভিন্ন ধৰণৰ প্ৰথা প্ৰচলিত আছে। সাউথ কোৰিয়াত এনেকৈ এটা ভিন্ন প্ৰথা চালু আছে, আৰু সেইটো হ'ল সাউথ কোৰিয়াত বিয়াৰ গেষ্টসকল ইমানেই গুৰুত্ব দিয়া হয়, যদি কোনো সময়ত পৰ্যাপ্ত পৰিমাণে গেষ্ট বিয়াত নাহে সিহঁতে প্ৰয়োজন হিচাপে বিভিন্ন এজেঞ্চিবিলাকক গেষ্ট হিচাপে লৈ আহে। 2009 চনত নিউজিলেণ্ডৰ জেমছ নামৰ এজন ব্যক্তি 7,500 বিটকইন ক্ৰয় কৰে। তেওঁ জানিছিল কিছুদিন পিছত এই বিটকইনৰ মূল্য কয়েক গুণ বাঢ়ি যাব, আৰু সেইকাৰণে তেওঁ তেওঁৰ কম্পিউটাৰটো বিক্ৰী কৰি দিয়াৰ পিছতো কম্পিউটাৰৰ হাৰ্ড ডিস্ক তেওঁৰ লগত ৰাখি দিয়ে। কিন্তু ভুলবশতঃ তেওঁ তেওঁৰ হাৰ্ড ডিস্কটো ময়লা আৱৰ্জনাৰ ডাষ্টবিনত পেলাই দিয়ে। পৰিৱৰ্তে তেওঁ যেতিয়া সেই বিটকইনৰ মূল্য চাৰ্চ কৰে আৰু তেতিয়া তেওঁ দেখিবলৈ পায় সেই বিটকইনৰ মূল্য তেতিয়া 964 কোটি টকা। এইটো সকলোৱে নাজানে, যদি কোনো ব্যক্তি সাপৰ কামোৰত মৃত্যুবৰণ কৰে তেতিয়া তাক ভেনমিষ্ট বোলা হয়, আৰু কোনো ব্যক্তি যদি নিজে সাপক কামুৰি মৃত্যুবৰণ কৰে তেতিয়া তাক পয়জনিষ্ট বুলি কোৱা হয়। 1981 চনত গেডহেড নামৰ এজন মেক্সিকান ব্যক্তি তেওঁৰ পোহা কুকুৰৰ কাৰণে কেইটামান ৰোগ ক্ৰয় কৰে $3 দি। যেতিয়া সেই ব্যক্তিক সেই ৰোগবিলাক লৈ আহি তেওঁৰ ঘৰৰ পৰিবাৰক দেখায় তেতিয়া তেওঁ বুজিব পাৰে যে এইটো ক্ৰয় কৰা তেওঁৰ ভালে হৈছে, কাৰণ এইটো $1 মিলিয়ন ৰোগ। পৰিৱৰ্তে তেওঁ এইবিলাক বিক্ৰী কৰি ৰাতিৰ ভিতৰতে মিলিয়নাৰ হৈ যায়। আপোনালোকক যদি সোধা হয় স্ক্ৰীনত যিটো ইমেজ দেখি আছে এইটো কি, আপোনালোকৰ মাজত 99% মানুহেই এইটো শুকান পাত বুলি ভাবিব, কিন্তু আপোনালোকে জানিলে আচৰিত হ'ব, এইটো কোনো শুকান পাত নহয়। এইবিলাক বাটাৰফ্লাই, এইবিলাকক ডেড লিফ বাটাৰফ্লাই বুলি কোৱা হৈ থাকে। এইবিলাকক চাবলৈ শুকান পাতৰ নিচিনাই মন হয়। আমাৰ পৃথিৱীত প্ৰায় কম লাভাৰেই আছে যিসকল নেকি বগা ট্ৰী পচন্দ নকৰে। এইটো ইঞ্জিনিয়াৰিং আৰু এইটো ইমানেই লাক্সাৰী কাৰ যে সহজে যিকোনো কাৰ লাভাৰৰ মন জয় কৰি দিব পাৰে। কিন্তু আপোনালোকে জানিলে আচৰিত হ'ব, এই কাৰৰ অইল চেঞ্জ কৰোঁতেই 4 লাখ টকাৰ প্ৰয়োজন হয়। আপোনালোকৰ মনত প্ৰশ্ন জাগিছে, অইল চেঞ্জ কৰোঁতেই ইমান টকাৰ প্ৰয়োজন কেনেকৈ হ'ব পাৰে? এই কাৰৰ যেতিয়া অইল চেঞ্জ কৰিব লগা হয় তেতিয়া গাড়ীৰ ওপৰৰ সকলো অংশ খুলিব লগা হয়। মাথো এইটোৱেই নহয়, এই গাড়ীত আছে ড্ৰাইচিং অইলিং চিষ্টেম, য'ত নেকি 16টা ভিন্ন ভিন্ন প্লাগ থাকে। এইবিলাক সম্পূৰ্ণ খুলিব লাগে, তাৰ পিছত আকৌ ছেটআপ কৰিব লাগে, আৰু সেইকাৰণেই চিম্পুল অইল চেঞ্জ কৰোঁতেই ইমান টকাৰ প্ৰয়োজন হয়। আমি প্ৰায়ে ফেচাৰ ৰিলেটেড বিভিন্ন ফেক্ট শুনি থাকোঁ। ফেচাৰ ৰিলেটেড আৰু এটা ফেক্ট জানিলেও বলক, আৰু সেইটো হ'ল ফেচা নিৰ্দ্বিধাই কোনো প্ৰব্লেম নোহোৱাকৈ তেওঁৰ মূৰ 275 ডিগ্ৰী এংগুলত ঘূৰাব পাৰে। বন্ধুসকল, আপোনালোকে কি জানে, যদি কোনো পণ্য জাহাজেৰে ট্ৰান্সপৰ্ট কৰা হয় তেনেহ'লে তাক কাৰ্গো বুলি কোৱা হয়, আৰু যদি স্থলত কোনো ট্ৰাকেৰে ট্ৰান্সপৰ্ট কৰা হয় তেনেহ'লে তাক শ্বিপমেণ্ট বুলি কোৱা হয়। 2012 চনত এজন ব্যক্তি পাপাজন ৱেবছাইটৰ পৰা এটা পিজ্জা অৰ্ডাৰ কৰে, কিন্তু ডেলিভাৰী বয় সেই পিজ্জা 2 ঘণ্টা লেট কৰি তাক ডেলিভাৰী কৰে, আৰু সেইকাৰণে তেওঁ ইমানেই ৰাগান্বিত হয় যে তেওঁ গোটেই পাপাজন ৱেবছাইটটোকে হেক কৰি পেলাইছিল। বৈজ্ঞানিক তথ্য অনুসৰি যদি কোনো ব্যক্তি কোনো কাৰণ নোহোৱাকৈ ৰাতি 2-3টাৰ সময়ত জাগি উঠে তেতিয়া তেওঁৰ বুজি ল'ব লাগিব ঐশ্বৰিক কোনো কিছু সেই ব্যক্তিটোক লুকাই লুকাই চাই আছিল, আৰু এনেকুৱা হোৱাটো 99% সম্ভাৱনা থাকে।
বন্ধুসকল আপোনালোকে যেটো ইমেজ দেখা পাই আছে এটো এটা 400 ফুট দীঘল জাহাজ যেটো এন্টাৰ্কটিকা আইসবাৰ্গত ফাঁচি গৈছিল কিন্তু এটো ফিজিক্যালি বিচৰা সম্ভৱ নাছিল এই ইমেজটো বিচাৰি পোৱা গৈছে গুগল মেপৰ মাধ্যমত বন্ধুসকল আপোনালোকে কি ক'ব পাৰিব প্ৰতিটো এটিএম মেচিনত কিয় এটাকৈ এসি ৰখা হয় আপোনালোকে হয়তো ভাবিব এইবিলাক আমাৰ কাৰণে ৰখা হয় কিন্তু নহয় বন্ধুসকল এইবিলাক এই এটিএম মেচিনৰ কাৰণেই কাৰণ এই এটিএম মেচিন এটা সাৰ্ভাৰৰ লগত সংযুক্ত থাকে আৰু প্ৰতিনিয়ত এইবিলাকৰ পৰা বহুত হাজাৰ হাজাৰ ডাটা ট্ৰান্সফাৰ হৈ থাকে যাৰ কাৰণে মেচিন বিলাক উত্তপ্ত হৈ যায় আৰু এই মেচিন বিলাকক ঠাণ্ডা কৰিবলৈ এই এটিএম ৰুমত এটাকৈ এসি ব্যৱহাৰ কৰা হৈ থাকে আমাৰ দেশত প্ৰতিনিয়ত হাজাৰ হাজাৰ মানুহ ৰেলপথত ভ্ৰমণ কৰি থাকে আৰু ট্ৰেইনত জাৰ্নি বহুত দীঘল হৈ থাকে আৰু সেই কাৰণেই মানুহ টাইম পাস কৰিবলৈ সেলফোন ইউজ কৰি থাকে আপুনি কি জানে যদি কোনো কাৰণত আপোনাৰ ফোনটো ট্ৰেইনৰ খিৰিকিৰে বাহিৰত পৰি যায় তেন্তে আপুনি সেই ফোনটো কেনেকৈ ঘূৰাই পাব বলক আমি জনাই দি আছো যদি আপোনাৰ ফোন খিৰিকিৰে তলত পৰি যায় তেতিয়া আপুনি এই ধৰণৰ পুল দেখা পাব আৰু প্ৰতিটো পুলত এটা নাম্বাৰ থাকিব নাম্বাৰটো ভালদৰে মনত ৰাখিব পৰৱৰ্তী আপুনি যদি নেক্সট ষ্টেচনত যাই উপস্থিত হয় তেতিয়া সেই ষ্টেচনৰ কৰ্মচাৰী বিলাকক পুলৰ নাম্বাৰটো ক'লে ষ্টেচনৰ পৰা এটি টিম গৈ আপোনাৰ ফোনটো আনিব যদি অন্য কোনো লৈ নাথাকে আৰু এনেকৈ আপুনি কেৱল আপোনাৰ ট্ৰেইনৰ পৰা পৰি যোৱা ফোন উদ্ধাৰ পাব পাৰে যদি ভিডিওটো ভাল লাগি থাকে তেন্তে শেয়াৰ কৰিব পাৰে আৰু আপুনি যদি এনেকৈ ৰহস্য ৰোমাঞ্চ আনকমন আৰু ইন্টাৰেষ্টিং ভিডিও চাবলৈ পছন্দ কৰি থাকে তেনেহলে এতিয়াই মাইণ্ড স্কাই এছামিজ চেনেলটো সাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক তো দেখা হ'ব আগামী এপিসোডলৈ তেতিয়ালৈকে ভালে থাকিব ধন্যবাদ